বুজাবুজি আমি তাতে এটা আনুষ্ঠানিক প্ৰগ্ৰেম এটা আছিলে আৰু আনুষ্ঠানিক প্ৰগ্ৰেমটোত দুগৰাকী মেমক বঁটা প্ৰদান কৰি বাকীসকলক তাৰ পাছৰ প্ৰগ্ৰেমটোত তেওঁলোকক বঁটা প্ৰদান কৰাৰ কথা এটা আছিলে গতিকে প্ৰথম আনুষ্ঠানিক প্ৰগ্ৰেমটো যেতিয়া শেষ হ'ল বঁটা প্ৰাপকসকলে ভাবিলে যে আমাক বঁটা নিদিয়াকৈ অনুষ্ঠানটো শেষ কৰিলে কিন্তু সেইটো আচলতে নহয় তথাপিতো তাত যিখিনি বেমেজালি বা বেমেজালি বুলি নকওঁ এটা ভুল বুজাবুজি হৈছে তাৰ কাৰণে মই শিক্ষকসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা পৰিস্থিতিৰ পুনৰাবৃত্তি কেতিয়াও নহয় কোনো বিবেচনা কৰিবলগীয়া নাই 2017 চনৰ যি আমাৰ প্ৰাদেশিকৰণ আইন সেই আইনৰ আওতাৰ ভিতৰত থকা বিদ্যালয়সমূহক ইতিমধ্যে প্ৰাদেশিকৰণ কৰা হ'ল থাকি গ'ল মানে যদি সেইটো আইনগতভাৱে বৈধ 17 চনৰ প্ৰাদেশিকৰণ আইন মতে যদি বৈধ সেইটো আমি এতিয়াও বিবেচনা কৰিম কিন্তু আইনৰ আওতাৰ ভিতৰত যিখিনি নপৰে বাহিৰত আছে সেইখিনি বিবেচনালৈ অহাৰ প্ৰশ্ন অহা নাই টেট পৰীক্ষাৰ সূচী খুব সোনকালে হ'ব শিক্ষক বদলি সেইটোও খুব সোনকালে আৰম্ভ হ'ব এইটো এই ছেপ্টেম্বৰ মাহতে গোটেইখিনি প্ৰক্ৰিয়া আৰম্ভ হৈছে 9 তাৰিখে গোটেইখিনি বিজ্ঞাপন নোলায় 9 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে ওলাব নিশ্চিত মই ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদক এই আঁচনিটো গ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ ইয়াৰ জৰিয়তে উন্নত মানদণ্ডৰ সূতা আমাৰ শিপিনীসকলে লাভ কৰিব আৰু তেওঁলোকে এটা ব্যৱস্থা কৰিছে যে 20খন গামোচা ওলাব তাৰে 2খন গামোচা পৰিষদক আকৌ ঘূৰাই দিব আৰু বাকী 18খন তেওঁলোকে নিজে মাৰ্কেটিং কৰিব ইয়াৰ লগত ইতিমধ্যে অসম চৰকাৰেও সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ কোনো চৰকাৰী অনুষ্ঠানত এতিয়াৰে পৰা মিলত বোৱা গামোচা ব্যৱহাৰ নহয় অসমৰ শিপিনীয়ে হাতে বোৱা গামোচাহে আমি ব্যৱহাৰ কৰিব পাৰিম আৰু তাৰ কাৰণে 100 কোটি টকা ধাৰ্য কৰিছে আৰ্ট ফেডৰ জৰিয়তে এই গামোচাসমূহ কিনিবৰ কাৰণে গতিকে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা যিসমূহ গামোচা আমাৰ এই অঞ্চলৰ শিপিনীসকলে উৎপাদন কৰিব সেই গামোচাখিনি কিনাৰ ব্যৱস্থাও আমাৰ আছে আৰ্ট ফেডে সেইখিনি গামোচা কিনিব পাৰিব গতিকে পৰিষদক মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ তাৰ লগতে আমাৰ মিল গেট বা হোলচেল প্ৰাইচত যাতে সূতা আমাৰ শিপিনীসকলে এই য়াৰ্ণ বেংকটোৰ জৰিয়তে পাব পাৰে সেই ব্যৱস্থা কৰিবৰ কাৰণে মই পৰিষদক অনুৰোধ জনাইছোঁ